फाइनली रेडी किन्तु मोबाइलर এই ক্যামেৰাডাল না তামাম হেং মাৰি থাকে মানে কি কম আৰু পুৰা হেং মাৰ স্মাৰ্ট ক্যামেৰা মানে হেঙাৰ এইটো প্ৰথম স্মাৰ্ট ক্যামেৰা গুড মৰ্নিং ফ্ৰম নগাঁও আসাম আৰু আপোনালোকক ৰব বাকি কথাক মাৰো গুলি প্ৰথম মই আপোনাৰ দেনাকন ফুচি লওঁ কাৰণ নতুনের পৰা ভাত মানে একো খোৱাই নাই দিয়কচোন মানে একেবাৰে খোৱা নাই একদম পেট মানে পুৰা খালি হৈ আছে সোনকালে গৈ পেলাই মানে কি দিছে নাজানো মুঠতে কোমল চাউল খাই দানা খাই কিনে ৰেডি আৰু এতিয়া বাজিল 11টা 10 হ'ল আৰু 11টা 10 বজা হৈ গ'ল আৰু 11টা বাজিছে বাৰু বহুত সময় আছে আমাৰ ৰহালে যাত্ৰা হ'ব কেইটা বজাৰ হ'ব 7টা ভিতৰত হৈ যাব 7টা ভিতৰত সো আবেলিকে আকৌ লগ পাম এতিয়ালৈ বাই বাই আকৌ আবেলিকে লগ পাই আছো মানে হিলাই ফালি মানে কিবা কিবি কৰি উঠিম দিয়ক সো ধুনীয়াকৈ ধান চান আনি ৰেডি মানে এইবিলাক মাৰাই নাই মোৰ মাৰি কিনে আৰু ইয়াত ধুনীয়াকৈ এবাৰ জঁপিয়াই চাওঁ নেকি জম্পিং জাপাং কৰিম হওক বহুতে কমেণ্ট কৰি থাকে পৰিলোঁ জম্পিং জাপাং হওক পৰিলোঁ এইগাল অলপ খেচিছোঁহে আহি পেলাই চাওক হা ভিউ চাওক সেইটো এইবিলাক টিঙৰ ওচৰত পাই গ'ল আগত যেতিয়া মই ভিডিঅ' যেতিয়া ইউটিউবত যেতিয়া সোমোৱা নাছিলোঁ তাৰ আগতে একদম এখন টিং আছে যে টিংখনৰ পৰা উঠি কেনে ধুনীয়াকৈ ৰেডি হৈ থাকোঁ আৰু এতিয়া ইয়াৰপৰা নামিব বিচাৰিম ফাইনেলি এতিয়া বাজিব মানে এতিয়া ইয়াৰ পৰা নামি কিনে দুখেই পালোঁ এইখিনি দেখিছেনে দুখো পালোঁ অকণমান কিন্তু একো নাই আকৌ লগ পাই আছোঁ নতুন এটা সময় আমাৰ লগতে ভাইটি আছে ভাইটি যাবানে ৰাস চাবলৈ যাবা যাবা ক'ত যাবা ৰাস চাবলৈ মাহীহঁতৰ ঘৰত যাবা মাজুলী যাবা মাজুলী যাব বাপৰে বা ইয়াৰ এদিন আৰু মাজুলীত গৈ কিনে ৰাস চাব মাজুলীতনো ভাল ৰাসে হয় আৰু মাজুলীতো দেখাব পাৰিলে একেই মানে মাজুলী মাত্ৰ অলপ বেছিকৈ স্পেচিয়েল হয় আৰু মাজুলী লখিমপুৰ চাইডে আৰু লখিমপুৰত আৰু যোনসকল থাকে সেইসকলে জানেই আৰু কেনেকুৱা লখিমপুৰ ফালি ৰাস হয় আৰু ভাইটিটো আগৰ পৰা গৈছে ন ভাইটি যোৱা নাই জানো মাজুলী নহয় এবাৰ যোৱা নাছিলে ৰাস চাবলৈ মাজুলী গৈছে নহয় এবাৰ এয়া দিন আৰু আজিলৈকে মাজুলী এবাৰ ৰাসে চাই পোৱা নাই আৰু এতিয়া বৰ্তমান ৰখি আছোঁ মানে সেয়া সন্ধিয়া হ'বলৈ দিছোঁ আৰু কালি আমাৰ হোৱাটছআপত আপোনালোকে জানে ষ্টৰি দিছিলোঁ কিন্তু ষ্টৰি দিলে কিডাল হ'ব যোনটো টাইম মিলে মানে টাইমটো সদায় উল্টা পাল্টা হৈ পৰি থাকে সেইবাবে আৰু এতিয়ালৈকে মই এটা কথা ভুল কৰি আছোঁ হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু ইউটিউব চেনেল সকলোৱে এইটো ডাইলগে ভাল পায় মই জানো নকল আমি ডাইলগ থাকক একদম মূৰৰ ওপৰত উঠি গৈছে পূৰা টেলেণ্টেড আছে আৰু আমাৰ ভাইটি হেল্ল' আণ্ড্ৰি শুনিছেনে মাইক টেষ্টিংটো দৰকাৰ আৰু এইটো হ'ল আমাৰ ভাইটি দিলো ভাইটি আৰু কেমেৰাটো মাজে ব্লাৰ হয় ন ব্লাৰ এইটো স্পেচ দিব আৰু বৰ্তমান ভাইটি আৰু মই একচুৱেলি মানে কি হয় মই বেক কেমেৰা বনাই আছোঁ দিয়ক বৰ্তমান ভিডিঅ'টো বেক কেমেৰাই ফ্ৰণ্ট কেমেৰাতকৈ বেক কেমেৰাৰ প্ৰচেছৰটো বহুত আজি তুমি আৰু মই অলপ ফুৰিবলৈ যাওঁ তাতে গৈ দুয়োজনে মনৰ কথা কম হাজি কাছে আহিবা পলম নকৰিবা সোনকালে ঘূৰি আহিম যায় হৃদয়ৰে মোৰ চেনেহৰে বন্ধু আজি তুমি আৰু মই অলপ ফুৰিবলৈ যাওঁ বহুত মজা কৰিলে আপোনালোকে এনেও গম পাইছে যে মই চেনেলটোৰ প্ৰফাইলখন বদলাই দিলোঁ আৰু এইফালে চাওক 12টা বাজি গ'ল পূৰা 12টা কিমান অলপ সময় অপেক্ষা আছে থাম্বনেইলটো আপোনালোকে চাইছে অ'কে আজি দেখিছে আপোনালোকে ডিপিও চেঞ্জ কৰিলোঁ আৰু ডিপিটো মানে চেঞ্জ কৰা বহুতেই কাৰণ আছে সেইবিলাক বাদ দিয়ক আৰু এতিয়া মেইন কথাটো শুনক আমাৰ নগাঁও আপোনালোকে ৰাস দেখিছেনে বহুতে দেখিছে বা আৰু এটা ৰুদ্ৰদা নে কি নামটো ৰুদ্ৰদা হ'বলৈ নগাঁও ব্ৰহ্মপুৰ তেওঁৰ ঘৰ আজি আমি গৈছোঁ নগাঁও ব্ৰহ্মপুৰৰ ৰাস ব্ৰহ্মপুৰ নহয় আজি ব্ৰহ্মপুৰ নাযাওঁ আজি ৰাস চাবলৈ যাম ৰহা নগাঁও ৰহা আৰু পিছদিনা যাম ব্ৰহ্মপুৰ দুটা পাৰ্ট আহিব নগাঁও ৰহা আৰু নগাঁও ব্ৰহ্মপুৰ আমি গৈ আছোঁ ৰাস চাবলৈ আৰু এই গৰুজনী চালত ইমান চিঞৰি আছে
অ'কে আমি গৈ আছোঁ ৰাস চাবলৈ আপোনালোকে আমাৰ লগত থাকক চ' চলো ভিডিঅ'টো ষ্টাৰ্টিং কৰোঁ আৰু হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল হাহকা হাকা হাকা